উঠা আকৌ চকুটো মেলিব লাগিব উঠা কি খানি আছে তো হেল্ল' গাইজ নমস্কাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি আমাৰ বিয়া হোৱা এবছৰ হৈছে তো ক'ত যাম কি কৰিম তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিব তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ Copahi como havia sería এতিয়া অকণমান আগত গৈ আমি পাম গলচেপা মন্দিৰ তো গলচেপা মন্দিৰ এয়া গলচেপা মন্দিৰ তো এয়া এইখিনিতে ভাল বস্তু এটা দেখিলোঁ কুঁহিয়াৰ ৰস ৰাতিপুৱা একো খাই অহা নাই ধুনীয়াকৈ বোলো কুঁহিয়াৰ ৰস খাওঁ দাম সুধিছোঁ 20 টকা এটি গিলাচত 20 টকা কেনেকৈ খাবহে উপায়টো নাই খাই দিওঁ পেটটো ভাল লাগিব আৰু যিহেতুকে একো খাই অহা নাই তো দাদাই দিলে দুইজনে ল'লোঁ তো খাই ব'লা গৈ থাকোঁ খাই দিয়া আহি থাকিব নালাগে খাই দিয়া খাই ব'লা গাইজ এইটো দেখিছেনে এইটো হৈছে আমাৰ ডালমিয়া চিমেণ্টৰ ফেক্টৰী হয় মৰিগাঁও ডিষ্ট্ৰিক্টতে আছে বহুত ভাল বস্তু আছে তো অলপ আগতে এইখিনিতে আছে আপোনাৰ অলপ আগতে মাঘত জোনবিল মেলা হৈছিলে এইখিনি জেগাতে তো এইটো হৈছে দেউৰাজা গুফা হয় এইটো তো ইয়াতে এইখিনি জেগাতে হৈছিলে মেলাটো বহুত ডাঙৰ মেলা হয় অসমত বহুত ডাঙৰ মেলা হয় গোটেই এৰিয়াটো লয় তো আহি ভাল লাগে বহুত মানুহ হয় তো গাইজ বৰ্তমান আমি পালোহি জাগিৰোড আজি বহুত ভিৰ আছে কাৰণ আজি বজাৰ আছে জাগিৰোড বহুত ডাঙৰ বজাৰ হয় দেওবাৰে তো এইবিলাক দেখিছে চব্জিবিলাক তো বহুত মানুহ ভিৰ হৈছে আগত বহুত ভিৰ আছে দেখুৱাই আছোঁ চাই থাকক তো তো গাইজ আগত এইখন ট্ৰেইন আহি থকাৰ কাৰণে একদম পূৰা জাম লাগি গৈছে চবফালে দেখি গৈছে চবফালে বহুত জাম আছে আগত বহুত জাম আছে তো এয়া কঁঠাল জামৰ মাজতে কঁঠাল চাই আছোঁ তো চাওঁ ইমান সৰু কঁঠাল তো দাদাজনে বেছি আছে তো বহুত জাম আছে আগত ট্ৰেইনখন যোৱাৰ পিছততো হাহাকাৰ লাগিব মানুহতো জামত এইটো ব্ৰিজটো দেখিছে ব্ৰিজটো হৈ আছে ব্ৰিজটো হৈ গ'লে জাম নহ'ব তো গাইজ ফাইনেলি আমি পাইছোঁহি দেওশাল মন্দিৰ তো অকণমান আগতে আছে দেওশাল মন্দিৰ তো দেওশাল মন্দিৰ যাওঁ আজি যিহেতুকে আমাৰ তো এবছৰ হৈছে বিয়া হোৱাৰ তো বিয়া হোৱা এবছৰ হোৱা বুলি আজি দেওশাল মন্দিৰত আদা কৰি যাওঁ এনেকৈ অকণমান আগতে আছে দেওশাল মন্দিৰ তো বহুত কষ্ট হৈছে বহুত জাম লাগি গৈ আছে জামত ফচোতে আধা ঘণ্টামান লাগিছে জামৰ পৰা আহি বৰ্তমান পাইছোঁহি এতিয়া দেওশাল মন্দিৰ তো অকণমান আগত আছে দেওশাল মন্দিৰটো তো এয়া হৈছে দেওশাল মন্দিৰ তো আহি আছোঁ অকণমান আগত আপোনাৰ ধৰিব একদম পূৰা টানিব চাব দেই অকণমান টানিব ধুনীয়াকৈ তো চাওক এই ৰ বাইকখন থৈ লওঁ ৰ আহিম তহঁতৰ তাতে আহিম বাইকখন থৈ লওঁ বাইকখন থৈ লওঁ ধুনীয়াকৈ
এইখিনিতে পাৰ্ক কৰি দিওঁ বাইকখন। তো গাইজ এয়া ল'লোঁ শৰাইৰ কাৰণে কল, ধূপ, বুট, তাৰপৰা চাকি বন্তি দিব। তো দাদাই গোটেইখিনি দিছে, এয়া কল দিছে, কলখিনি লৈ লওঁ। তো বলক গৈ আছোঁ। তো গাইজ এয়া হৈছে দেওশাল মন্দিৰ। তো বলক ভিতৰলৈ যাওঁ। ভিতৰত কেমেৰা কৰিব পাৰোঁনে ন ঠিক নাই। তো ইয়াত লৈছোঁ মহাপ্ৰসাদ লৈছোঁ। তো ইয়াত হাঁহবিলাক আছে, হাঁহবিলাক আহোঁতে মহাপ্ৰসাদ দি দিম, খাব সিহঁতে। পালোহি ন দেওশাল মন্দিৰ। ধুনীয়াকৈ সেৱা চেৱা কৰি লওঁ। সেইটো ইয়াত থৈ দিয়াচোন, ইয়াত থৈ দিয়া, ইয়াত থৈ দিয়াচোন। অঁ চাকি ধূপটো উলিয়াই লোৱা, একো নহয়, একো নহয়, চাকি ধূপটো উলিয়াই লোৱা, এইকেইটা উলিয়াই লোৱা। তাত জ্বলাব নিদিয়ে নহয়, ইয়াতে জ্বলাব লাগিব। অঁ থৈ লোৱা, মেচটো লৈছা? অঁ বোলা তালৈ বোলা, এইখিনি থৈ দে, নালাগে দে। ইয়াতে চাকি ধূপটো জ্বলাই লোৱা। মানুহ বহুত আছে, দেখিব লাগিব। বজাই দিওঁ। তো গাইজ মন্দিৰৰ পৰা সেৱা চেৱা কৰি আহিলোঁ। তো এতিয়া বহুত ভোক লাগিছে, তো সেইকাৰণে ৰুটি খাই দিওঁ, ৰুটি মাংস খাইছোঁ। কিন্তু নাপায় খাবলৈ, মন্দিৰৰ পৰা আহিছোঁ যেতিয়া খাবলৈ নাপায়, কিন্তু উপায়টো নাই, খাই দিওঁ। তো ধন্যবাদ সকলোকে চোৱাৰ কাৰণে। তো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই। Kajole ahiru